অতীজৰ বস্তুখিনি লাগে ৰহন সানিছে কিবা সানিছে নহয় আমাৰ পেপাত এখন বিহু নামো গাওঁ মানে আপোনাক মই এটা বিহু নাম গাইছোঁ আপুনি পেপাত বজাই দিব নাচে লাগে চম্পা বাজে হিঙা পেপা নাচে লাগে চম্পা বাজে হিঙা পেপা কলিদৰ মহৰে ৰখোন বগীদৰ মহৰে ৰখোন হিং আমি আগতে পেপাত বজাইছিলোঁ বজাইছোঁ আমরাও হ্যাঁ কিন্তু মই এইটো বৰ হেৰি নাই এতিয়া এই আমি যে বিহু নাম পেপাত আমি হুঁচৰিত গাওঁ কিন্তু এই পেপাৰ আমি লহৰতে বজাওঁ তাৰ কলিতে বজাওঁ কিন্তু আমি পুৰণা দিনত বিহু নামৰ কলিও পেপাত বজাওঁ বিশেষকৈ এই কলিটো আমাৰ বজোৱা হয় আৰু এটা বজোৱা হয় পেপাতি হয় নহয় এতিয়া কথাটো হৈছে কি আপুনি এক নম্বৰ কলিটো বজাবলৈ চেষ্টা কৰিলে সেইটোকে আকৌ দুই নম্বৰটো বজালে আপোনাৰ দুইটাই ভুল হৈ থাকিলে বুজি পাইছেনে কিন্তু আপুনি এই কলিকেইটা খুব সুন্দৰ বজাইছে বুজি পোৱা হৈছে নাই কথাটো আমি আলোচনাহে কৰিছোঁ দেই ইয়াত নম্বৰৰ কথা নাই আপুনি যিখন বজালে সেইখন আমাৰ নম্বৰ অলৰেডি দি দিয়া হৈ গ'ল বুজি পাইছেনে দি দিয়া হৈ গ'ল যে কি নহওক বাৰু আপুনি পুৰণা বিহু আপোনাৰ সংগীসকলকো ক'ব আৰু আপুনিও নিজে এটা কাম কৰিব আমি হাঁচতিখন গুটি ফুলৰ হাঁচতি মাৰিম মানে সৰু কাটি ৰঙা কাপোৰ এখন কাটি আনি নেমাৰোঁ আপুনি আপোনাৰ সংগীকেইজনক কৰিব আৰু কাইলৈৰ পৰা আৰু এদিনহে আছে আপুনিও কৰিব দেই আলোচনাখিনি কৰিলোঁ বেয়া নাপাব আপোনালৈ শ্ৰদ্ধা জনালোঁ